এনেকুৱা এটা সময়ত পাকিস্তানে হয়তো আপোনাৰ পৰা কিছুমান ডাটা চোৰ কৰিব পাৰে। হোৱাটছএপত যদি এই ছেটিংটো অন হৈ আছে তেতিয়াহ'লে আপুনি এই ছেটিংটো এতিয়াই অফ কৰি লওক, নহ'লে আপুনি চাইবাৰ এটেকৰ বলি হ'ব পাৰে। পাকিস্তানে বৰ্তমান ইণ্ডিয়ানবিলাকৰ ওপৰত এটা স্কেম কৰিবলৈ আৰম্ভ কৰিছে, হয়তো আপুনি স্কেমৰ বলি হ'ব পাৰে। গতিকে ছেটিংটো কেনেকৈ অফ কৰিব লাগে মই ভিডিঅ'টোত জনাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাওক। হেল্ল' গাইজ, আজিৰ এই ভিডিঅ'ত এটা ইনফৰ্মেশ্যন দিয়াৰ কাৰণে ভিডিঅ'টো বনালোঁ। চাওক, বৰ্তমান আমাৰ দেশত যুদ্ধভিত্তিক পৰিৱেশ চলি আছে। পাকিস্তান ইণ্ডিয়াৰ মাজত যুদ্ধ চলি আছে। যুদ্ধ বুলি ক'ব নোৱাৰি, কাৰণ ইণ্ডিয়াই জাষ্ট ডেমো দেখাইছে। যুদ্ধ যদি আৰম্ভ কৰি দিয়ে পাকিস্তানৰ ওপৰত, তো পাকিস্তান গেয়া, পাকিস্তান গ'ল আৰু। গতিকে এইটো জাষ্ট ডেমো হয়। ডেমো দিওঁতেই এনেকুৱা অৱস্থা পাকিস্তানৰ। যদি যুদ্ধ ঘোষণা কৰি দিয়ে কি ক'ম, আপোনালোকে জানেই তাৰ অৱস্থা। গতিকে চাওক, কি পাকিস্তানে এই সময়ত মানে কি কৰে কি নকৰে গমেই নাপায়, কি কৰি আছে একো গম নাপায়। এই মাত্ৰ যদি টুইট এটা আহে যে কিবা হৈছে, কিবা লোন লাগে, কিবা লাগে, অলপ পিছত সেই টুইটটোকে আকৌ ৰিটাৰ্ণ আহিব যে এই টুইটটো মই কৰা নাই, মোৰ একাউণ্টটো হেক হৈছে। তেনেকুৱা ধৰণৰ বিবৃতি মানে চলি আছে। তেনেকুৱা ধৰণৰ কি বকে কি নবকে একো গমেই পোৱা নাপায় পাকিস্তানে। আৰু তেনেকুৱা অৱস্থাত কি কৰিছে, পাকিস্তানে এইবাৰ চাইবাৰ এটেক কৰাত লাগি গৈছে। চাইবাৰ এটেক মানে ধৰি লওক আপোনাক ৰেণ্ডম নম্বৰৰ পৰা কিবা কিবি পঠাব, হয়তো ফটো পঠাব পাৰে, আপোনাক কোনো ছোৱালীৰ ফটো পঠাব পাৰে, হয়তো কিবা কমেডি ফটো দেখাব পাৰে, বা মুঠৰ ওপৰত কিবা লিংক হ'ব পাৰে, যিকোনো হ'ব পাৰে। ৰেণ্ডম নম্বৰৰ পৰা বস্তুটো আহিব আৰু আপুনি যদি তাত ক্লিক কৰি দিয়ে, সেই ক্লিক কৰাৰ পিছত আপুনি হয়তো স্কেমৰ বলি হ'ব পাৰে, আপুনি চাইবাৰ এটেকৰ বলি হৈ যাব পাৰে। গতিকে আপোনালোকে সেই বস্তুটো ধ্যান ৰাখিব। আজিকালি কি হয়, হোৱাটছএপত এটা ছেটিং অন কৰি থ'ব পাৰি। কোনোবা যদি ভিডিঅ' দিয়ে, কোনোবা যদি ফটো দিয়ে, কোনোবা যদি গান দিয়ে, এই সকলোবোৰ মানে মোৰ পাৰ্মিশ্যনৰ অবিহনে মানে ডাউনলোড হৈ যায় অট'মেটিক। সেইটো বস্তু অন কৰি থ'ব পাৰি। কিছুমানে মোবাইল ডাটা অন কৰিলে ডাউনলোড হৈ যায়, কিছুমানে ৱাইফাই কানেকশ্যন কৰিলে ডাউনলোড হৈ যায়, সেইখিনি অন কৰি থ'ব পাৰি। গতিকে সেইখিনি আৰু যদি কাৰোবাৰ অন আছে সেই ছেটিংটো অফ কৰি দিয়ক। যিসকলৰ অফ আছেতো ভালেই, ভাল কথা। যিসকলৰ অন আছে আপোনালোকে প্লিজ এইটো ছেটিং অফ কৰি দিয়ক। আৰু তথাপিও মই ছেটিংটো কেনেকৈ অফ কৰি এবাৰ মই আপোনালোকক দেখাই দিম, যাতে আপোনালোকৰ হেল্প হওক। কিছুমানে যদি নাজানে ছেটিংটো অফ কৰিব, আপোনালোকে এই ছেটিংটো চাই অফ কৰি দিয়ক। সেইটোৱে বিচাৰোঁ। বি ছেফ, ভালকৈ থাকক, সেইটোৱে বিচাৰোঁ। এইকেইদিন অলপ সাৱধান থাকক, যিকোনো লিংকত ক্লিক নকৰিব, সেইটোৱে। আৰু ভিডিঅ'টো এইটো কথা ক'বৰ কাৰণে মই বনালোঁ। ছেটিংটো অফ কৰাৰ বাবে আপোনালোকে প্ৰথমে হোৱাটছআপ এপছটো খুলি লওক। হোৱাটছআপ এপছটো খোলাৰ পিছত আপোনালোকে সোঁফালে থকা তিনিটা ডটত ক্লিক কৰক। তিনিটা ডটত ক্লিক কৰাৰ পিছত ছেটিং বুলি অপশ্যন এটা আছে, তাতে ক্লিক কৰাৰ পিছত তলফালে দেখিবলৈ পাইছে ষ্ট'ৰেজ এণ্ড ডাটা বুলি লিখা আছে, তাতে ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে তলফালে দেখিছে যে মোবাইল ডাটা ইউজিং কানেক্টেড ৱাইফাই কেইটা লিখা আছে, আপোনালোকে ক্লিক কৰি যদি গ্ৰীণ কালাৰ আছে তাৰমানে আপোনাৰ এপছটোত মানে এই বস্তুটো অন হৈ আছে। সেইটো বস্তু আপোনালোকে গ্ৰীণ কালাৰটো হাতাই লৈ আনচিলেক্ট কৰি মানে বস্তুটো অ'কে কৰি দিয়ক। এতিয়া মানে কি হ'ব, কোনোবা যদি মোক গান পঠায়, কোনোবা যদি ফটো পঠায়, এইখিনি বস্তু মানে মোৰ পাৰ্মিশ্যন অবিহনে মানে বস্তুটো ডাউনলোড নহয় গেলাৰীত, সেইটোৱে আৰু। গতিকে আপোনালোকৰ তাত যদি অন হৈ আছে, কাইলৈ এইটো বস্তু অফ কৰি লওক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এই ভিডিঅ'টো মই এইটো ইনফৰ্মেশ্যন দিয়াৰ কাৰণে বনালোঁ। ধন্যবাদ।